আপোনালোকৰ চেনেললৈ আজি সঁচা আমি কাছিয়াবাৰী হাইস্কুল 50 বছৰ সম্পূৰ্ণ হ'ল আৰু এই 50 বছৰৰ এই সম্পূৰ্ণ এই সোণালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ গৈ আছোঁ অহা 29 আৰু 30 নৱেম্বৰত আৰু এই কাৰ্যসূচীত আমাৰ ইয়াত 29 তাৰিখত আমাৰ ল'ৰা ছোৱালীবিলাকৰ আমাৰ খেল ধেমালি আছে আৰু 30 তাৰিখত আমাৰ মুকলি অধিৱেশন আছে আৰু এই মুকলি অধিৱেশনত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ BTR চিফ শ্ৰীযুত প্ৰমোদ বৰদেৱে ইয়াত মুখ্য অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিব আৰু লগতে আমাৰ BTRৰ EM উকিল মুছাহাৰী আৰু উইলছন হাজদা আৰু আমাৰ স্থানীয় আমাৰ জমদুৱাৰ সমষ্টিৰ MCLA তথা EM BTR ৰেওৰেৱা নাৰ্জিহাৰী তেখেতেও এই সভাত উপস্থিত থাকিব আৰু সেই উপলক্ষে আজি আপোনালোকৰ এই চেনেলৰ যোগেদি আমাৰ এই কাছিয়াবাৰী অঞ্চলৰ যিমান আমাৰ গাঁওসমূহ আছে যেনে এই সকলো ৰাইজৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যাতে অহা 29 আৰু 30 তাৰিখৰ যিটো আমাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত সকলোৱে যাতে ইয়াত যোগদান যাতে কৰে তাৰ কাৰণে আমাৰ এই কাছিয়াবাৰী অঞ্চলৰ সমূহ ৰাইজলৈ বিনম্ৰভাৱে আমি ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা আমি সকলো ৰাইজ তথা ইয়াৰ সচেতন নাগৰিক সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেই কাৰ্যসূচীত যাতে দলে বলে আহি যাতে যোগদান দিয়ে তাকে আমি আজি আপোনালোকৰ এই চেনেলৰ যোগেদি বিনম্ৰ আমি অনুৰোধ জনাইছোঁ আৰু এইটোৱে যে যিসকল এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰণে যিসকলে কণ্ট্ৰিবিউশ্যন কৰিলে সকলো আমাৰ শিক্ষক তথা আমাৰ এই হাইস্কুলৰ পঢ়ি যোৱা এলুমনাই যিসকল আছে সকলোলৈ অশেষ ধন্যবাদ আৰু আগন্তুক এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে পুনৰ আকৌ আপোনালোকক নিমন্ত্ৰণ জনাই এইখিনিকে কৈ মই সামৰিছোঁ ধন্যবাদ।